আমি বৰ্তমান এতিয়া গৈ আছো ভৰালী নামঘৰ তো আজি মই কেমেৰাটো দি দিলোঁ সঞ্জীৱক তো সি ধুনীয়াকৈ বনাই থাকিব তো ভিডিঅ'টো আগলৈ চাই থাকক আৰু যদি ভাল লাগে সঞ্জীৱ কৈ দিয়া লাইক কমেণ্ট শ্বেয়াৰ কৰিব একদম দীঘলকৈ টিপিব এ ভাগ্য মেকআপৰ যোৱাতে বহুত ধুনীয়া হৈ আহিছে গজব বেজতি रुको जरा सबर करो আহিছে মই পতি গৈছিলো তেখেতৰ অংগ সকলোবিলাক ভাল মোৰ নাম শ্ৰী বাৰ্বি কাকতি হয় ঘৰং পকোপা আহিছা देखा आपने लापरवाही का नतीजा है তো গাইজ মানে ফাইনেলি আহি পাই গ'লো ভৰালী নামঘৰ আৰু এইখন গাড়ী যিখন গাড়ী দাঙি আহিছিলে আৰু লগৰবিলাক ঐ ধুনীয়া ধুনীয়া ছোৱালীকেইজনী ওলাই দিয়া যিবিলাক মানে পালি পৰিয়াল ওলাইছিলোঁ লগত গোটেইবোৰ পিছত আছে এইবিলাক ধুনীয়া ধুনীয়া ছোৱালী এই বাৰু মুখখন এইজনী চোৱা আমাৰ ধুনীয়া ছোৱালীজনীৰ মুখখন দেখাব যে লাষ্ট কথা মুখখন হাঁহিটো দেখাই দিয়া মোৰ ভিউজ বাঢ়ি যাব আমাৰ টিকলি মহিলাজনী নামটো কৈ দিয়া নামটো কৈ দিয়া বাৰ্বি কাকতি আকৌ কৈ দিয়াচোন চিঞৰতে আকৌ মাৰি দিয়াচোন ফাইনেলি মানে ঘৰত থাকি থাকি বৰ হৈ গৈছিলোঁ তো মানে কলেজৰ যিবিলাক লগৰ আছিল গোটেইবিলাকৰ সৈতে আহি গ'লো ভৰালী নামঘৰটো গাড়ীত মানে বস্তু পাতি নমা আহি গ'ল তাৰপিছত গৈ আছোঁ তাৰপিছতে যাম এতিয়া মন্দিৰত তো ভিডিঅ'টো আগলে চাই থাকক এইফালে ধুতি পিন্ধা প্ৰস্তুতি চলি আছে মানে দেখাব নোৱাৰি গোটেই সময় লাজ কৰে তো ফাইনেলি ইমান দূৰ গাড়ীত জাৰ্ণি কৰি আহি ফাইনেলি পাই গ'লো সি ভৰালী নামঘৰ এইটো তাৰ পিছফালে আছে আৰু পৰিৱেশটো খুব ভাল লাগে তোৰ লগৰবিলাকৰ লগত আহিছোঁ যেতিয়া তাত গৈ ভাল লাগিব তেনেহ'লে ভিতৰত চাই থাকক সেইকেইটা আমাৰ মালকেইটা এই চশমা খোল ইয়াৰ লেভেল চব লেতেৰা মানুহ গা ধুবলৈ পাহৰিলে আকৌ পানী ছটিয়াই লৈছে এক্সট্ৰা আজি মানে ভৰালী নামঘৰলৈ আহিলোঁ আৰু এই নামঘৰটো কিমান আগতে প্ৰতিষ্ঠা কৰাইছিল জানেনে ওপৰত প্ৰায় 1594 চনতে নামঘৰটো প্ৰতিষ্ঠা কৰা আছিল মই বেকগ্ৰাউণ্ডত দেখাই আছোঁ আৰু নামঘৰটো আছে মোৰ পিছফালে সঁচাকৈ বহুত বেছি ভাল লাগে আৰু বহুত মানে এতিয়ালৈকে দেখাব পৰা নাই আপোনালোকে দেখাই আছোঁ ভিডিঅ'লৈ গৈ তেনেহ'লে ভিডিঅ'টো একদম আগলৈ চাই থাকক মানে মন্দিৰৰ ভিতৰত আহিলোঁ শৰাই চৰাই দি থৈ আহিলোঁ কিন্তু এতিয়া মানে কেছটো কি আৰু খিচিৰি বনাই খাব আজি কিন্তু আমাৰ লগৰবিলাক মানে চব ফটো উঠাত ব্যস্ত এয়া চাওক যোৰাবিলাক একেলগে আহিব এক্সট্ৰা ফটো উঠিব আৰু আমাক জ্বলাব আমি গৰীব মানুহ চাওক এইবিলাক মানে ভাবি কি ক'ব এইবিলাক একেলগে আহিব আমাক জ্বলাব এইকেইটা প্ৰাণী চাওক ফটো উঠিবলৈ ভিক্ষাৰীতকৈ বেয়াকৈ বহিছে এখন বহি পেলাই আকৌ ফটো মানে আহিলোঁ নামঘৰত আৰু মানে লগৰ সোপা ফটো উঠাই ইমানেই বেছি পোক চব পিছফালে দিছে চব ফটো উঠাত ব্যস্ত আৰু মানে বেলেগ কামৰ কোনো গুৰুত্ব নাই শৰাই দিয়া হৈ গ'ল যেতিয়া চব এতিয়া ফটোত ব্যস্ত মানে মোৰ লগত দেউতা আছে আৰু দেউতা হৈছে এইটো নামঘৰটো কৰ্মকৰ্তা মানে শ্ৰেষ্ঠ কৰ্মকৰ্তা মানে তো দেউতাৰ পৰা জানিম যে নমস্কাৰ এই নামঘৰ আমাৰ মানৰ দিনৰে নামঘৰ মানৰ দিনৰে মানৰ দিনৰে এতিয়া 1494 চনতে স্থাপিত 1494 চনতে স্থাপিত কৰা বহুত পুৰণি এই নামঘৰ আচলতে ইয়াত নাছিল ইয়াৰ পৰা 2 কিলোমিটাৰ আগত বামনাও বুলি এখন জেগা আছিলে তাত আছিলে সেইটো আগৰ যিডোখৰ জেগা আছিল সেইখন হাবৰ আছিল খানা থকা জেগাটো এই আমাৰ লগৰবিলাকৰ মানে বেয়া অৱস্থা আৰম্ভ হৈছে এতিয়া সেয়া চাওক অথনি মই মোবাইল লৈ পলাই ফুৰিছিল নহয় এতিয়া কৈ দাঙিব কেনে লাগিছে এবাৰ কৈ দিয়া হে দাঙিব পাৰে এইটো কাম ওলাই গৈছে ভৰালী নামঘৰত আহি ছোৱালীৰ অৱস্থা এয়া আমাৰ বলা মানুহ বেয়া নপৰা মানুহৰ অৱস্থা এই জালি ধুব লগা হৈছে এইফালে ছোৱালী আছে কিন্তু বেকাৰ নকপালিছ কিয় হাতৰ নকপালিছ কিয় দেখা দিয়াচোন চাওক তাই গাৰ্লফ্ৰেণ্ড থকা চিন দেই যে গাৰ্লফ্ৰেণ্ডে নকপালিছো লগাই দিয়ে আমি হৈছো গৰীব মানুহ টেষ্টি ভাল হৈছে গোন্ধ এটা গম পালে আমাৰ মানে মন্দিৰত চব কাম বন হৈ গ'ল এতিয়া যাব লাগিব ঘৰত এবাৰ দি দিয়া সঞ্জিত আকৌ এবাৰ দি দিয়া
মানে তেনেহ'লে আকৌ যোনবোৰ লগ পাম যেনেকৈ আপোনালোকে ভাল থাকক। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ একদম পাহৰি